অ' বা কুকিল তই যেতিয়া আচাৰতে ঘৰক লাগি বুঢ়া গোহাঁই আনক অ' বা কুকিল তই য'তে নাথাকা বুঢ়া গোহাঁই আনক ঘৰক লাগি নমস্কাৰ, মই কুকিলৰ মাক শ্ৰী ধনদা শৰ্মা। কুকিল য'তে নাথাকক সোনকালে আহিব লাগে। মই আজি 3 দিন হ'ল মই কেইদিন হ'ল হয় 3 দিন হ'ল আজি 31 তাৰিখে গৈছিল সি কলেজত আহিম বুলি, তাৰপিছৰ পৰা নাই দেখিছে অলপ য'তে আছে তাৰ পৰা যাতে কোনো যোনে ৰাখিছে যাৰ ঘৰতে তেওঁলোকে যাতে মানৱতাৰ খাতিৰত তাক পঠাই দিয়ে, সেইটোৱে মোৰ অনুৰোধ। সেইটোতো মই এতিয়া গম নাপাম কিহৰ কাৰণে গৈছে, একো নাই আমাৰ লগত তাৰ ইমান হেৰি। এতিয়ালৈকে কিবা যোগাযোগ কৰিছে? নাই একো ফোন চনো কৰা নাই, একো যোগাযোগেই কৰা নাই আমাৰ লগত। ল'ৰাজনৰ লগত কিবা ফোন চোন আছে নেকি? ফোন নাই, ফোন চব ঘৰতে আছে তাৰ ফোন কেইটা, একো নিয়া নাই সি। ATM কাৰ্ড চাৰ্ড একো লগত লৈ যোৱা নাই। পঢ়া শুনা কৰি আছিল নে নাই ঘৰত থাকোঁতে? পঢ়িছিল। পঢ়াটো যথেষ্ট ভাল আছিল? হয়, ভাল আছিল। কিবা কাজিয়া লাগিছিল নেকি? নাই একো কাজিয়া লগা নাই, কোনোবা লগ বন্ধুৰ লগত কিবা কাজিয়া আছিলে নেকি? নাই, মই এইবিলাক গম নাপাওঁ লগ বন্ধুৰ লগত আছিল নেকি। ওচৰৰ বায়েকহঁতৰ লগত ধেমালি কৰে, আইতাকৰ লগত কৰে। য'তে আছে পিছতে আহে ঘূৰি, সেয়ে মোৰ কামনা। আৰু হেৰি এই মোটামুটি 2.5 পাছপোৰ্ট চাই